আপুনি বিচাৰে নেকি যে কম টকা ইনভেষ্ট কৰি ভৱিষ্যত জীৱনত আপুনি এটা ডাঙৰ এমাউণ্ট জেনাৰেট কৰা যাৰ ফলত আমাৰ আৰ্থিকভাৱে আমি আমাৰ ভৱিষ্যত জীৱনটো সুৰক্ষিত কৰি ৰাখিব পাৰোঁ যাতে ভৱিষ্যতে আমি অন্যৰ ওচৰত হাত পাতিবলগীয়া নহয় আৰু আমি আমাৰ সপোনবোৰ পূৰ কৰিব পাৰোঁ তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে বন্ধুসকল নমস্কাৰ আপোনালোক আটাইকে ডুৱাফিন টিপছলৈ স্বাগতম জনাইছোঁ আজি ভিডিঅ'ত আমি কথা পাতিম SIP সম্পৰ্কে SIP মানে হৈছে সিস্টেমেটিক ইনভেষ্টমেন্ট প্লান আৰু SIPৰ জৰিয়তে আমি কেৱল 100 টকাৰে কিদৰে ইনভেষ্ট আৰম্ভ কৰিব পাৰোঁ আৰু কিদৰে ভৱিষ্যত জীৱনত গৈ পেলাই আমি এটা ডাঙৰ এমাউণ্ট জেনাৰেট কৰিব পাৰোঁ এই সম্পূৰ্ণ বিষয়খিনি আমি আমাৰ আজিৰ ভিডিঅ'টোত সামৰি লোৱাৰ চেষ্টা কৰিছোঁ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে যে SIP কি SIP কেনেদৰে কাম কৰে SIPৰ পৰা আমাৰ প্ৰফিট কেনেকৈ হয় SIPৰ আৰম্ভণি আমি কেনেকৈ কৰিম তেন্তে বন্ধুসকল স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তে বলক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো এতিয়া প্ৰশ্ন হয় যে SIP নো কি SIP মানে হৈছে সিস্টেমেটিক ইনভেষ্টমেন্ট প্লান SIP এটা এনেকুৱা পদ্ধতি যাৰ জৰিয়তে আমি মিউচুৱেল ফাণ্ডত অলপ টকা ইনভেষ্ট কৰি প্ৰতি মাহতে আমি মিউচুৱেল ফাণ্ডৰ ইনভেষ্টৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰোঁ যিদৰে আমাৰ যদি কিবা লোন থাকে যেনেকৈ আমি মাহে EMI দিওঁ ঠিক তেনেকৈ SIPৰ জৰিয়তে আমি প্ৰতি মাহতে আমাৰ এটা ফিক্স এমাউণ্ট আমি ইনভেষ্ট কৰিব পাৰোঁ আগতে SIPত ইনভেষ্ট কৰাৰ কাৰণে বেছি ডাঙৰ এমাউণ্টৰ প্ৰয়োজন আছিল কিন্তু বৰ্তমান সময়ত বহুকেইটা মিউচুৱেল ফাণ্ড কোম্পানীয়ে SIPৰ মিনিমাম এমাউণ্ট 100 500 1000 কৰি দিছে যাৰ ফলত আমি কম টকা ইনকাম কৰা মানুহেও আমি সহজভাৱে SIPত ইনভেষ্ট কৰিব পাৰোঁ আৰু SIPৰ যি লাভ সেই লাভ আমি আমাৰ জীৱনত ল'ব পাৰোঁ এতিয়া আমি জানো আহক SIP কেনেকৈ কাম কৰে SIP এটা সিম্পল ফৰ্মুলাত কাম কৰে স্মল ইনভেষ্টমেন্ট প্লাস কনসিস্টেন্সি প্লাস টাইম ইকুৱেল বিগ ফাণ্ড অৰ্থাৎ সৰু ইনভেষ্টমেন্ট যোগ নিয়মানুৱৰ্তিতা যোগ সময় সমান এটা ডাঙৰ এমাউণ্ট আমি যে সৰু টকা ইনভেষ্ট কৰিলোঁ 100 হওক 500 হওক 1000 হওক এই টকাখিনি আমি কনসিস্টেন্টলি আমি ইনভেষ্ট কৰিব লাগিব যদি আমি উইকলি কৰিছোঁ উইকলি মান্থলি যদি কৰিছোঁ মান্থলি আৰু আমাৰ এই ইনভেষ্টমেন্টৰ টকাখিনিক আমি কি দিব লাগিব সময় দিব লাগিব এটা লং টাৰ্মৰ কাৰণে আমি ইনভেষ্ট কৰিব লাগিব আৰু তেতিয়া গৈ পেলাই কি হ'ব এটা ডাঙৰ এমাউণ্ট আমাৰ কাৰণে জেনাৰেট কৰিব এতিয়া SIPত যে আমি প্ৰতি মাহত এটা ফিক্স এমাউণ্ট ইনভেষ্ট কৰোঁ আমাৰ এই ইনভেষ্ট কৰা টকাখিনি ফাণ্ড মেনেজাৰে মিউচুৱেল ফাণ্ডৰ পৰা ইউনিট কিনে যিদৰে শ্বেয়াৰ মাৰ্কেটত শ্বেয়াৰ থাকে ঠিক তেনেকৈ মিউচুৱেল ফাণ্ডত ইউনিট থাকে আৰু ফাণ্ড মেনেজাৰে প্ৰতি মাহতে আমাৰ টকাৰে আমাৰ বাবে ইউনিটছ কিনে এতিয়া মাৰ্কেট কেতিয়াবা ওপৰত যায় মাৰ্কেট কেতিয়াবা তলত আহে এই বিষয়ে আমি সকলোৱে জানো এতিয়া SIPৰ সবতকৈ ভাল লগা কথাটো হৈছে যে ৰুপি কষ্ট এভাৰেজিং মানে কেতিয়াবা আপুনি বেছি দামতো আপোনাৰ ইউনিটছ কিনিবলগীয়া হ'ব পাৰে আৰু কেতিয়াবা আপুনি কম দামতো ইউনিট কিনিব পাৰে কিন্তু যেতিয়া আপুনি লং টাৰ্মৰ কাৰণে ইনভেষ্ট কৰিব আৰু লং টাৰ্মৰ কাৰণে এই প্ৰচেছটো চলি থাকিব শেষত গৈ পেলাই ৰুপি কষ্ট এভাৰেজিংটো কি হ'ব মিলি যাব যাৰ ফলত আপোনাৰ যে ইউনিট কিনিব ইউনিট কিনাৰ দামটো কমি থাকিব যাৰ ফলত আমাৰ লোকসান হোৱাৰ সম্ভাৱনা কম থাকে আৰু দ্বিতীয়টো ডাঙৰ কথাটো হৈছে যে SIPত আমি পাৱাৰ অফ কম্পাউণ্ডিং মানে চক্ৰবৃদ্ধি সুদৰ যিটো শক্তি সেই শক্তিটো পাওঁ তাৰ অৰ্থটো হৈছে যে আমাৰ টকাৰে কি হয় টকা জেনাৰেট হয় আকৌ সেই টকাৰ ওপৰত আকৌ ইণ্টাৰেষ্ট লাগি আকৌ টকা জেনাৰেট হয় মানে ওভাৰঅল SIPত যদি ইনভেষ্ট কৰোঁ আমি তেনেহ'লে আমাৰ প্ৰফিট হোৱাৰ সম্ভাৱনা অত্যাধিক থাকে এতিয়া হৈছে SIPত আমাৰ প্ৰফিট কি SIPৰ সবতকৈ ডাঙৰ প্ৰফিটটো হ'ল যে আমি কম টকাৰে ইনভেষ্ট কৰিব পাৰোঁ সেয়া 100 হওক 500 হওক 1000 হওক উইকলি হওক মান্থলি হওক আমি ইনভেষ্ট কৰিব পাৰোঁ আৰু আমাৰ ইনভেষ্টমেন্টৰ আৰম্ভণিটো হয় দ্বিতীয়টো হ'ল যে ইনভেষ্টমেন্টৰ অভ্যাসটো আমি SIPৰ দ্বাৰা আমাৰ জীৱনত গঢ় লৈ উঠে আৰু ভৱিষ্যতে গৈ পেলাই ই আমাক এটা সুৰক্ষিত জীৱন দিয়ে 3 নম্বৰ হ'ল যে মাৰ্কেটৰ টেনচনটো কম থাকে যদি শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰোঁ তেনেহ'লে আমি কি কৰিব লাগে শ্বেয়াৰ মাৰ্কেটৰ ওপৰত প্ৰতিটো সময়তে আমি নজৰ ৰাখিব লাগে কিন্তু মিউচুৱেল ফাণ্ডত বা SIPত ইনভেষ্ট কৰাৰ ফলত ফাণ্ড মেনেজাৰে এইবিলাক বস্তু মেনেজ কৰে যাৰ ফলত আমাৰ মাৰ্কেটৰ টেনচনটো নাথাকে 4 নম্বৰটো হ'ল যে ডিসিপ্লিন ইনভেষ্টমেন্ট যেতিয়া আমি উইকলি কৰিম মান্থলি কৰিম তেতিয়া আমাৰ জীৱনত এটা ডিসিপ্লিন আহিব ইনভেষ্টমেন্টৰ ডিসিপ্লিন আৰু যেতিয়া আমি অটো ডেবিট অপশনটো আমি অন কৰি থৈ দিম তো কি নিজে গৈ পেলাই SIPত ইনভেষ্ট হৈ থাকিব যাৰ ফলত আমি টেনচন ল'বলগীয়া নাথাকে আৰু পঞ্চমটো হৈছে কনসিস্টেন্টলি আমি যেতিয়া SIPত ইনভেষ্ট কৰি গৈ থাকিম লং টাৰ্মত গৈ পেলাই এটা ডাঙৰ এমাউণ্ট আমাৰ কাৰণে জেনাৰেট কৰিব SIP আমাক ফিনান্সিয়েল গোল সম্পূৰ্ণ কৰাত কি কৰে সহায় কৰে ফিনান্সিয়েল গোল বিভিন্ন হ'ব পাৰে আপোনাৰ সন্তানৰ শিক্ষা হ'ব পাৰে
আপোনাৰ ৰিটায়াৰমেণ্টৰ প্লান হ'ব পাৰে, আপোনাৰ ঘৰ কিনা হ'ব পাৰে, গাড়ী কিনা হ'ব পাৰে। এই সকলোবিলাক প্লান আমি যেতিয়া কৰি পেলাই ইনভেষ্ট কৰিম তেতিয়া SIPৰ দ্বাৰা ইনভেষ্ট কৰি আমাৰ এই সপোনবিলাক পূৰ কৰাত আমাৰ সহায় হয়। এতিয়া আহোঁ যে SIPত আমি ইনভেষ্টমেণ্ট আৰম্ভণি কেনেকৈ কৰিম। বৰ্তমান সময়ত SIPত ইনভেষ্ট কৰাটো একেবাৰে সহজ কাম। এতিয়া বৰ্তমান সময়ত বহুকেইটা এনেকুৱা এপছ আছে যিকেইটাৰ ওপৰত আমি বিশ্বাস কৰিব পাৰোঁ আৰু যাৰ জৰিয়তে আমি SIPৰ আৰম্ভণি কৰিব পাৰোঁ। কেইটামান এপছ হৈছে গ্ৰ', জেৰোধা কইন্স, ইটি মানি, কুবেৰা, পেটিএম মানি। এইবিলাক আমি ডাউনলোড কৰিলোঁ। ডাউনলোড কৰি আমাৰ KYC আপডেট কৰিলোঁ। KYC আপডেট কৰি আমাৰ আধাৰ কাৰ্ড, পেন কাৰ্ডৰ লগত আমি লিংক কৰালোঁ। কৰি আমি ফাণ্ড আমি চিলেক্ট কৰিম। আমি কোনটো ফাণ্ডত ইনভেষ্ট কৰিম, ইকুইটিত কৰিম, ডেপ্টত কৰিম নে আমি হাইব্ৰিড ফাণ্ডত কৰিম। আমি মান্থলি থ'ম, উইকলি থ'ম, কিমান টকা থ'ম, এই গোটেইখিনি বস্তু আমি চিলেক্ট কৰি পেলাই জাষ্ট আমি অটো ডেবিট অপশ্যনটো অন কৰি দিলে হ'ল আৰু SIPত আমাৰ কি হ'ব, প্ৰতি মাহত বা প্ৰতি সপ্তাহত নিজে নিজে গৈ পেলাই ইনভেষ্ট হৈ থাকিব। এতিয়া আপুনি এবাৰ ভাবক যে আপুনি যদি প্ৰতি মাহে 500 টকা SIPত থয় আৰু আমি 12% যদি ৰিটাৰ্ণৰ আশা কৰোঁ তেনেহ'লে 20 বছৰত আপোনাৰ ইনভেষ্টমেণ্ট হ'ব 1,20,000 টকা আৰু আপুনি ৰিটাৰ্ণ পোৱাৰ সম্ভাৱনা থাকিব প্ৰায় 5,90,000 টকা। আৰু যদি এই টকাটোক আমি 1,000লৈকে কনভাৰ্ট কৰি দিওঁ আৰু 1,000 টকাকৈ যদি মান্থলি থওঁ তেনেহ'লে 20 বছৰত ই হ'ব পাৰে 11,80,000 টকা। আৰু মই যি অংকটো ক'লোঁ এইটো এটা আনুমানিক অংক। একচুৱেল ৰিটাৰ্ণটো হয়তো অলপ বেছি হ'ব পাৰে, হয়তো কমো হ'ব পাৰে, কিন্তু আমাৰ লোকচান হোৱাৰ সম্ভাৱনাটো কম থাকে। বন্ধুসকল, আশা কৰোঁ আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে SIP সম্পৰ্কে বুজিবলৈ সক্ষম হৈছে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি আপোনালোকৰ SIP সম্পৰ্কে কিবা প্ৰশ্ন থাকে তেনেহ'লে কমেণ্ট বক্সত লিখিব। যথাসম্ভৱ আমি SIP সম্পৰ্কে সকলো প্ৰশ্নৰ উত্তৰ দিয়াৰ কাৰণে চেষ্টা কৰিম। তো লগ পাম পৰৱৰ্তী ভিডিঅ'ত, তেতিয়ালৈকে বিদায়।